জোনবাই কিন্তু বহুত ধুনীয়া ধুনীয়া ফুল লগাইছে টাববোৰ মজাকে আৰু সেইটো চাইও দেখিছোঁ টাববোৰ বহুত ধুনীয়া ধুনীয়া নামবোৰ মই ক'বলৈ নাজানো একচুৱেলি ঘৰটো বনাই লগে লগে তামোল কেজিপা ৰুই দিছিলোঁ জোনবা মা আছে জোনবা মাৰ লগত মই কথা পাতিম এতিয়া একদম জোনবা মা ধুনীয়া হৈছে দেই কেনেকুৱা খবৰ ভাল ভালে আছে ন হেৰি কি ক'বা আজি আপোনালোকৰ আপোনাৰ একচুৱেলি কি বুলি কয় জোনবা মা হৈছে আপুনি আপোনাৰ জীয়ৰী নহ'লে আমাৰ খুৰী এইফালে জোনবা মা হয় কোন হয় ভনী হয় আচ্ছা চৰি দেই মই খুৰী কৈ পাইছিলোঁ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ গাইজ আজি এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আজি আমি গৈ আছোঁ শদিয়াৰ এখন বিশেষ গাঁও ঐ আমি ক'ত গৈ আছোঁ আজি গোটেইকেইটা ভিডিঅ' কৰাত ব্যস্ত এতিয়া আমি গৈ আছোঁ জোন হাজৰিকাৰ ঘৰত ঠিক আছে আমাৰ মানে ইউটিউবাৰ ক'ব লাগিব ফেচবুকৰ বহুত ক্ৰছ আছে পূৰা সিহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া মানে জোন হাজৰিকাৰ লগ পোৱা নাপাওঁ সিহঁতে পাছত যায় গম পাম আৰু এতিয়ালৈকে গম পোৱা নাই তাত যাম আৰু ভিডিঅ' চাই থাকক নেকি জোন হাজৰিকাৰ ঘৰলৈ গৈ আছোঁ কি ক'বা তুমি অনুভৱ কেনেকুৱা অনুভৱ বহুত ভাল আৰু আজি ফাৰ্ষ্ট টাইম জোন হাজৰিকা বাইদেউৰ ঘৰত আহি আছো আৰু আমি মোবাইলত ভিডিঅ'তহে দেখি থাকো আজি ফাৰ্ষ্ট টাইম ৰিয়েলি দেখি পাম পুৰা গাইজ পুৰা আজি ব্লগ পুৰা ধামাকা হ'ব একদম লগ পাম কথা পাতি মনৰ কথা জানিব চেষ্টা কৰিম আৰু মজা পুৰা আমাৰ ঋতু ভাই আছে শেখৰ ভাই ঐ জোনবা ঘৰত গৈ আছো কেনেকুৱা লাগিছে আজি খুব ভাল এটা অনুভৱ আৰু যাম যে লগ যে পাম এখন অসমৰ সমগ্ৰ অসমৰ পৰিচিত এখন মুখ চাবলৈ গৈ আছো আৰু তেখেতৰ ওচৰত পৰিচয় পাবলৈ গৈ আছো ভাল লাগে চাই থাকক নেকি একদম চাই থাকক ধামাকা হ'ব এতিয়া গাইছ আমি একদম আমাৰ ভানত যাম পুৰা ধামাকা ভানত কেনেকুৱা পুৰা আমি এখন এতিয়া যাম আমি তিনিটাই পুৰা ভানত জোনবা ঘৰত যাম বল চল দেৰি হৈছে হেল্ল' নমস্কাৰ সকলোলৈকে Maria moi, oh boya moreto, Maria moi, oh boya moreto, Paradismo. আহি আমি এতিয়া পাইছোঁহি আৰু জোন হাজৰিকা ঘৰত ক'ব লাগিব ওচৰত ঘৰটো বিচাৰি পোৱা নাই আমি দেখিছ নাই ঘৰটো সেইটোৱে আৰু এতিয়া লোকেশ্যন চাই আহি আছো গাইজ কি কৰিব আৰু বিচাৰি পোৱা নাই এইফালে বুলি কৈছে এতিয়া গলিটো চাই আছো কোনটো হয় নেকি ঘৰটো এইটো হ'ব লাগে এইটো আৰু গাইজ ফাইনেলি দৰ্জাখন বন্ধ কৰি লৈছোঁ আৰু ফাইনেলি মই পালোহি জোন হাজৰিকাৰ ঘৰত ঠিক আছে আমাৰ ইউটিউবাৰ ক'ব লাগিব ফেচবুক পূৰা মানে পপুলাৰ আমাৰ শদিয়াৰ ফেমাছ ক'ব লাগিব অল অসমৰ এতিয়া মোৰ লগৰকেইটা আগত গৈ আছে ঘৰটো এইফালে গৈছে এতিয়া মানে জোন হাজৰিকাৰ ঘৰত গৈ আছোঁ লগৰকেইজন আগত মানে বহিয়ে আছেগৈ সিহঁতে চাহ তাহ খালে চাগে ইমান টাইম মই অলপ গাড়ীতে আছিলোঁ আৰু এতিয়া আপোনালোকক মই কথা পাতি দেখাম জোন বাৰ লগত কথা পাতি আৰু গাইজ ফাইনেলি মই ইয়াত মানে সোমাই আছোঁ আৰু মোৰ লগৰকেইজন বহি আছে পূৰা ধুনীয়াকৈ বহি আছে নমস্কাৰ বঢ়িয়া এইফালে কোন হৈছে বাৰু আপুনি আৰু জোনবা মানে হেৰি মাক হৈছে আচ্ছা জোনবা মা হয় ধুনীয়াকৈ বহি আছে এফালে আমি একজন বহি আছোঁ মই অলপ অহাটো দেৰি হৈ গ'ল গাড়ীতে বহি আছিলোঁ ধুনীয়াকৈ বহিছোঁ আৰু হয় নেকি আহিব নেকি ঠিক আছে এইফালে আমাৰ জোনবা নমস্কাৰ বাইদেউ নমস্কাৰ এইফালে জোনবা ধুনীয়াকৈ ওলাই একদম সাজি কাচি আহিছে ক'ব লাগিব বাকী ভালে আছে ভালে থেংক ইউ বহুত ভাল আৰু প্ৰথমবাৰ আহিছোঁ ক'ব লাগিব জোনবা ঘৰত ঠিক আছে সকলোবোৰ দেখাম কথা পাতিম ধুনীয়াকৈ চাই থাকক কিন্তু হলো চাগে গতিকে সকলো আহে আৰু বহুতে আহে আমাৰ ঘৰলৈ যাৰ কাৰণে ভাল লাগে এয়া আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে হৈছে আজি আমাৰ ভাইটিকেইজনক ফাইনেলি জোনবাক মানে জোনবা গাৰ্ডেনটো দেখাম মানে ফুলবোৰ দেখাম জোনবাৰ একদম ধুনীয়া এইবোৰ ফুল কি ফুল হয় সুধিব লাগিব বাক ধুনীয়াকৈ এইবোৰ সৰু ফুল নামবোৰ মই নাজানোৱে দেই এইবোৰ কি ফুল হয় একদম ধুনীয়াকৈ এফালে জোনবা স্কুটিখন একবাৰ দেখাইছিলে গাইজ আমি তিনিজনে আহিছোঁ আপোনালোকে গম পাইছে শেখৰ ভাই আছে আমাৰ ঋতু ভাই ঠিক আছে কেনেকুৱা অনুভৱ আছে অনুভৱ কি কৰিম ভাষাৰে বুজাব নোৱাৰো আৰু এফালে বিচাৰি গলিয়ে আহি জোনবা ঘৰ পালোহি আৰু বহুত ভিতৰত আছে জোনবা ঘৰটো প্ৰথমবাৰ আৰু আমাৰ মাননীয় বিধায়ক বলিন চেতিয়াদেৱক কৈছোঁ এইফালে হৰিপুৰ জোনবা ঘৰলৈ অহা ৰাস্তাটো অলপমান যদি ভাল কৰি দিয়ে আমি বহুত সুখী হ'ম তাকে ক'লোঁ আৰু থেংক ইউ জোনবা ঘৰটো দেখাই দিছোঁ চাওক একদম জোনবা ঘৰটো ইয়াত ধুনীয়া এটা ঘৰত একদম থাকে আৰু গাঁৱৰ ঘৰ আৰু আপোনালোকে জানেই গাঁৱৰ ঘৰ কেনেকুৱা হয় এইফালে তামোল বাৰী গোটেইবোৰ
আৰু গাইজ আমাৰ যোনবাৰ ভিতৰত আছে ওলাই আহিব আৰু এতিয়া অলপ লিপষ্টিক লগাই আছে আৰু ধুনীয়াকৈ সেইফালে ইউটিউবাৰ বহি আছে আমাৰ শেখৰ ভাই আমাৰ শেখৰ ভাইৰো এটা চেনেল আছে ঠিক আছে লাজ লাগে নহয় অকণমান কম আছে যে কম হৈছে নতুন কৈ দিছোঁ দেই হেমন্ত গগৈ ব্লগ বুলি আছে সকলোৱে চাব গৈ চাৰ্চ কৰিব পাব ইউটিউবত চাব আৰু আমাৰ ঋতু ভাইৰো এটা ফেচবুক পেজ আছে ন ঋতু ভাই হয় ভাইটি মোৰ ফেচবুক পেজ এটা আছে কিন্তু মোৰ দুখ লাগি আছে কেলে মানে মানুহবিলাকে মোৰ ভিডিঅ'বিলাক চাই বেয়া পায় নেকি ফেন ফলোয়িং মানে ফ'ল' কৰি নিদিয়ে আৰে গাইজ আপোনালোকে ফেচবুকত যাব পেজটো ঋতু কি আছিলে ঋতু বি গোহাঁই বুলি চাৰ্চ কৰিব তাৰপৰা তাত ফ'ল' এটা কৰি দিব ঠিক আছে আৰু গাইজ ফাইনেলি যোনবা ওলাই আহিলে পুৰা ভিতৰৰ পৰা কি কৰি আছিলে ইমান টাইম মই কাপোৰ চিলাই আছিলোঁ দিনৰ দিনটো এতিয়া কাপোৰখিনি প্ৰেছ মাৰি ল'লোঁ দেখিছিলে নিব আহিছিলে আচ্ছা যোনবা আৰু হেৰি মোক আপোনাক কথা দুটামান সুধিম এইবোৰ যে ফুলবোৰ যে লগাইছে তই এইফালে আপুনি ফুলবোৰ কি নামবোৰ কৈ দিব নেকি অলপ এই ফুলবোৰ মানে নামবোৰ এইজোপা গোলাপ ফুল হয় গোলাপ ফুল ন এইখিনিজোপাৰ নাম নাজানো এইজোপাৰো নাজানো আচ্ছা ডালিয়া ফুল ৰুইছো আৰু এইবিলাক তামোল চামোল দেখিছা এইবিলাক চব মই নিজে লগোৱা হয় ন আচ্ছা 2017 চনত এইডোখৰ জেগাত ঘৰ বনাইছিলো আচ্ছা 2017 চনত যোনবাই কিন্তু বহুত ধুনীয়া ফুল লগাইছে টাববোৰ মজাকে আৰু সেইটো চাইও দেখিছোঁ টাববোৰ বহুত ধুনীয়া নামবোৰ মই ক'বলৈ নাজানো একচুৱেলি 17 চনত ঘৰটো বনাই লগে তামোল কেইজোপা ৰুই দিছিলো মই ৰোৱা এইখিনি তামোল ইমান জল্দি ইমান ডাঙৰ হৈ গ'ল মই যিহেতু চিলাই কৰোঁ ন কাপোৰ চিলাওঁ আৰু চিলাই কৰোঁতে মোৰ বহুত সময় লাগে দিনটো চিলাই কৰোঁতে ব্যস্ত থাকিব লগা হয় তাৰ মাজত অকণমান সময় পালে ভিডিঅ' চিডিঅ' কৰোঁ লগতে বাৰীত অকণমান লাগোঁ ৰাতিপুৱা শুই উঠি কিন্তু এইখিনি জগতত ফেচবুকৰ জগতত মানে কেনেকৈ মানে ভাবিলে মানে কেতিয়া কিমান দিন হ'ল মানে আপুনি অহা মানে মোৰ বেছি দিন হোৱা নাই 2021 চনৰ আগষ্ট মাহৰ পৰাই আহিছোঁ বাৰু মই আগতে তেনেকৈ ভবা নাছিলোঁ ইউটিউবত আহিম বুলি কিন্তু বেলেগৰ ভিডিঅ'সমূহ চাই থাকিলে ভাবোঁ যে ময়োতো কিবা কিবি কৰি থাকোঁ ন সেইবিলাক যদি ভিডিঅ' আকাৰে দেখুৱাব পাৰোঁ তেতিয়া মানে ভাল লাগিব বুলি ভাবিছিলোঁ হয় বাৰু যোনবাৰ আমিও দেখি আমিও অলপ চেষ্টা কৰিছোঁ মানে ইউটিউব জগতত আহিবলৈ কিন্তু আমি কিছুমান বস্তু শিকিব লাগিব জানিব লাগিব নতুন বস্তু আৰু কি ক'ব আমি অসমবাসী ৰাইজক কি ক'ব আপুনি অসমবাসী ৰাইজক ক'ব বিচাৰিম যে ভাইটিহঁতে নতুনকৈ মানে আহিব বিচাৰিছে ইউটিউবত আপোনালোকে সহায় সহযোগ কৰক আৰু ভাইটিহঁতৰ ভিডিঅ'বিলাক এনেকুৱা ভিডিঅ' বনোৱা যাতে তোমালোকক মানুহে বেয়া মন্তব্য নিদিয়ে ন যিহেতু সামাজিক মাধ্যম হয় ইয়াত আমাৰ পৰা মানুহে কিবা এটা ভাল শিকক সেইটোৱে বিচাৰোঁ ময়ো সেইটো মানে গুৰুত্ব দিওঁ তোমালোককো সেইটোৱে কওঁ আৰু কি ক'ম হয় বাৰু ঠিক আছে কথা পাতি থাকিম ঠিক আছে এইটো চাইডত পুৰা যোনবাই মানে ধুনীয়াকৈ ইণ্টাৰভিউ লৈ আছে মানে সুধি আছে আৰু কিবা কিবি ভিডিঅ'ৰ কাৰণে ঠিক আছে এইফালে চাওক পুৰা মজাকৈ মই অলপ কথা পাতিম ঠিক আছে যোনবাৰ মানে আজি বিশেষ ঘৰটো চাবলৈ আহিলোঁ আৰু যোনবাৰ লগ কৰিবলৈ আহিলোঁ বহুত ভাল লাগিছে ভিডিঅ' লৈ আছে ময়ো লৈ আছোঁ ক্লিপ অলপ চলপ ফুলবোৰ চাওক কি মজা লাগিছে ৱাও ভাল লাগিছে কিন্তু বাৰ মানে চেনেল এটা আছে জোন কি আছিলে জোন চদিয়া আপোনালোকে চাই চাগে তথাপি কৈ দিছোঁ চেনেলটো যোনে চোৱা নাই চাব ঠিক আছে অলপ ছাপোৰ্ট কৰিব বাক অলপ আৰু আগবাঢ়ি যোৱাত সহায় কৰিব শদিয়াত বহুত ধৰণৰ মানে ৰাস্তা পদূলি বহুত প্ৰব্লেম হৈ আছে আমি মানে যিমান পাৰোঁ আমি অলপ শদিয়াখন উন্নত কৰিবলৈ বিচাৰিছোঁ মানে চেষ্টা কৰিছোঁ নে কি ক'ব আজি অলপ কৈ দিয়ক কিবা এটা আৰু শদিয়াবাসী ৰাইজৰ কাৰণে শদিয়াবাসী ৰাইজক কি কওঁ এইটোৱে ক'ব খোজোঁ যে যিহেতু আমাৰ শদিয়াখন অসমৰ ভিতৰতে এখন পিছপৰা অঞ্চল আছিলে বৰ্তমান দলংখন হোৱাৰ কাৰণে এতিয়া অলপ উন্নত হৈছে আৰু আমি শদিয়াৰ সকলো মানুহে মিলিজুলি থাকিব লাগে ন যিহেতু বহুতকেইটা জাতি জনজাতিয়ে আমাৰ শদিয়াখন পৰিপূৰ্ণ আৰু 130খন গাঁৱত বহুতকেইটা জাতি জনজাতি বাস কৰে আৰু আমি সকলোৱে মিলিজুলি আমাৰ শদিয়াত থাকিব লাগে শদিয়াখনৰ শান্তি সম্প্ৰীতি বিচাৰোঁ আমি ধৰ্ম জাত ভেদ এইবিলাক বিচাৰ নকৰি মানুহ হিচাপে জীয়াই থাকিব লাগে সকলোৱে মই তাকে কামনা কৰোঁ আৰু লগতে আমাৰ অসমবাসী ৰাইজকো কওঁ আমাৰ শদিয়াখনৰ মানুহসকলক আপোনালোকে মৰম দিব যিহেতু আমাৰ শদিয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে আজি আমাৰ শদিয়াখন সকলোৱে শদিয়া বুলি জানে গতিকে শদিয়াৰ হয় আমি গৌৰৱ কৰিব লাগে যিহেতু আমাৰ শদিয়াৰ পৰাই মহামানৱ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছে গতিকে অসমবাসী ৰাইজক কওঁ এওঁলোককো পূৰা মৰম দিব ভাইটিহঁতে ইউটিউব কৰিব খুজিছে আমি নতুন যিহেতু ন ময়ো নতুন ইমান বেছি নাজানো কিনো ক'ম সকলোৱে লাগি ভাগি আৰু আগবাঢ়িব লাগিব যিকোনো কামত তোমালোকক শুভেচ্ছা জনালোঁ আগবাঢ়ি যোৱা বহুত বহুত ধন্যবাদ এইফালে যোনবা মা আছে যোনবা মাৰ লগত মই কথা পাতিম এতিয়া একদম যোনবা মা ধুনীয়া হৈছে দেই
কেনেকুৱা খবৰ ভাল ভালে ভালে আছে ন হেৰি কি ক'বা আজি আপোনালোকৰ আপোনাৰ একচুৱেলি কি বুলি কয় জোন বা মা হৈছে আপুনি আপোনাৰ জীয়ৰী কি অনুভৱ আজি যে ইমান ধুনীয়া এটা প্লেটফৰ্মত আগবাঢ়ি গৈ আছে ছ'চিয়েল মিডিয়া জেগাত কি ক'ব কেনেকুৱা লাগে আপোনাৰ অনুভৱটো কেনেকুৱা ভাল লাগে ভাল লাগে ন আচ্ছা 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 আপোনাৰ ঘৰত কোন কেনেকৈ আছে মই ঘৰত আৰু জোন বাই ভাইটি এজন আছে আৰু দেউতা মই আছে ঘৰত আৰু ছোৱালীকেইজনী বিয়া বহি গ'ল আচ্ছা আচ্ছা আপোনালোকে মানে এতিয়া 4জন হ'ব ন তিনিজন আছে তিনিজন আছে এইফালে আৰু যোনবা দেখাইছিলোঁ বাৰু এইফালে কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ মোৰ বহুত ভাল অনুভৱ হয় মোৰ বা ইমান আগবাঢ়ি গৈছে আজি আগবাঢ়ি যোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আপোনালোক সকলোকে কৈছোঁ ইয়াতকৈ যেন আৰু আগবাঢ়ি যাব লাগে বুলি মোৰ ৰাইজলৈ মোৰ বিশেষ বহুত অনুৰোধ জনাইছোঁ যেন এনেকৈ আগবাঢ়ি যাব লাগে সেইটোৱে আৰু ধন্যবাদ আৰু আমাৰ খুৰীও ভালে থাকে সেইটোৱে কামনা কৰিছোঁ যে কাপোৰ চিলাই খুব মই মেচিনটো দেখাই দিছোঁ আপোনালোকে ভিডিঅ' দেখি থাকে চাগে এই মেচিনটো চাওক এই মেচিনটোতে সদায় মানে এইটোতে কাপোৰ চিলাই মানে মজাকৈ যোনবাকো বহুত ডিষ্টাৰ্ব দিলোঁ ক'ব লাগিব ন যোনবা আমনি কৰিলোঁ ক'ব লাগিব বহুত টাইম কথা চথা পাতিলোঁ ভিডিঅ' ল'লোঁ তাৰপৰা বহুত ধন্যবাদ ভাল লাগিলে আহি এইফালে আমাৰ খুৰী এইফালে যোনবা মা হয় কোন হয় অঁ ভনী হয় আচ্ছা আচ্ছা চৰি দেই মই খুৰী কৈ পাইছিলোঁ এইটো ভাল লাগিলে আহি থাকিম মাজে সময়ে দেখা দেখি হৈ থাকিম ভাল লাগিলে গৈ থাকোঁ ঠিক আছে ফাইনেলি গাইছ এতিয়া যোনবা ঘৰৰ পৰা আমি আহি আছোঁ আৰু নে কি শেখৰ কেনেকুৱা লাগিছে যোনবা আজি লগ পাই কেনেকুৱা লাগিলে কিবা এটা কৰি দিয়া অনুভৱ কম ভাল লাগিলে নাই ভাল লাগিলে যোনবাই যেনেকৈ আকোৱালি লৈছে আমাকো আকোৱালি ল'ব থেংক ইউ এফালে আমাৰ ঋতু ভাই পূৰা গাড়ী উলিয়াইছে মজা লাগিলে পূৰা বম ঐ গাড়ী উলিয়াই দিয়া এইফালে আমাৰ যোনবা মা আহি গ'ল ক'ত যাব কয়লা বস্তি ন অঁ যোনবা মাক পঠাই দিলোঁ কয়লা বস্তি যাম বুলি কৈছে আমাৰ লগতে এতিয়া ধুনীয়াকৈ আৰু গাইজ ফাইনেলি আমি এতিয়া পালোহি মানে এখন গাঁৱত আৰু শদিয়াৰে মই নাজানো আমাৰ ঋতু ভাই কিবা এটা লাগে এতিয়া মানে ইয়াতে খানা পিনা আয়োজন কৰিছে বুলিছে পুৰা কুকুৰা চুকুৰা মাৰিছে এটা খাই বৈ যাওঁ আৰু নেকি কুকুৰা এটা মাৰি পিনি থৈ গৈছিলোঁ তোৰ খবৰ আছে মই পাহৰি গৈছিলোঁ এতিয়া খানা ডবল হ'ব পুৰা মানে খাম আৰু এতিয়া ঠিক আছে গাইজ এতিয়া মানে ভিডিঅ'টো ইনাফ কৰি দিওঁ খতম কৰি দিওঁ ঠিক আছে এটা জয় অসমে আমি বাই বাই খাম 1 2 3 জয় অসম বাই বাই